শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আপোনালোকক অভিনন্দন জনাইছোঁ। আমি বিশেষ কেইটামান উদ্দেশ্য লৈ আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি প্ৰেছ মিট দিব ওলাইছোঁ। প্ৰথম কথা হ'ল, কোচ ৰাজবংশীসকল ভূমিপুত্ৰ খিলঞ্জীয়া হোৱাৰ পিছতো আজি প্ৰত্যেকটো দিশত কেৱল লাঞ্ছিত বঞ্চিত প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ আমি বলি হৈ আহিছোঁ। তাৰ কাৰণে আমাৰ বিশেষকৈ আজি খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে আজি অসমত কোচ ৰাজবংশীকে আদি কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি খিলঞ্জীয়াৰ প্ৰতি যি ভাবুকি আহিছে, সেই ভাবুকিৰ কথা চিন্তা কৰি আমি এখন সংবাদমেল আমি আয়োজন কৰিছোঁ। বিশেষকৈ প্ৰথমতে আমি ক'ব বিচাৰিছোঁ, আজি কেন্দ্ৰীয় চৰকাৰে জাতি জনগণনা যি প্ৰক্ৰিয়া হাতত ল'ব বুলি প্ৰস্তাৱ এটা লৈছিলে, তাৰ কাৰণে আমি আদৰণি জনাইছোঁ। লগতে কোচ ৰাজবংশীসকলৰো জাতি জনগণনাত সঠিক ৰূপত নিৰূপণ কৰাৰ কাৰণত কোচ ৰাজবংশী ছাত্ৰ সন্থাই কোচ ৰাজবংশী বিভিন্ন বুদ্ধিক মহল, সচেতন ব্যক্তিসকল আৰু কোচ ৰাজবংশীৰ ছাত্ৰ সন্থাৰ লগতে প্ৰাক্তন AKRSU বিভিন্ন ৰাজনৈতিক দলত থকা আমাৰ কোচ ৰাজবংশীৰ মানুহখিনিয়ে নিজৰ জাতি গৌৰৱেৰে যাতে আমি নিজৰ পৰিচয় দিব পাৰোঁ, তাৰ কাৰণে সকলোৱে আগভাগ লৈ আমি প্ৰত্যেক ঘৰে ঘৰে যোৱাৰ এটা পৰিৱেশ আমি সৃষ্টি কৰিব লাগে। কাৰণ আমি দেখিবলৈ পাইছোঁ, কোচ ৰাজবংশীসকল ভূমিপুত্ৰ খিলঞ্জীয়াৰ কথা আমি কৈ থাকোঁ ঠিকে, কিন্তু কোনোবা এটা স্থানত কোচ ৰাজবংশীসকল কিন্তু আমি উদাৰ মনৰ কাৰণে কিন্তু বহুত ঠাইত আমি সন্মুখীন হ'ব লগাত পৰি গৈছে। যাৰ কাৰণতে আমি প্ৰথম কথা, জাতি জনগণনা প্ৰক্ৰিয়াৰ কাৰণত কোচ ৰাজবংশী সমাজ সচেতন হৈ নিজৰ ভাষা নিজৰ জাতিটোৰ পৰিচয় দিয়াৰ কাৰণত আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা আমি অনুৰোধ কৰিছোঁ ৰাইজক। আৰু লগতে কোচ ৰাজবংশীৰ প্ৰাক্তন যিবিলাক আমাৰ AKRSU আছে, গোটেই AKRSUখিনিক লৈ আমাৰ এখন বৈঠক হ'ব। সেই বৈঠকৰ মাজত কোচ ৰাজবংশীসকলৰ মাজত আমি সোমাই যাম আজিৰ পৰাই। তাৰ কাৰণে আমি ৰাইজকো সহায় সহযোগ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আপোনালোকে আৰু এটা কথা গম পাই যে কোচ ৰাজবংশীসকলৰ যি দীৰ্ঘদিনীয়া দাবী পৃথক ক্ষমতাবোৰে যে জনজাতিকৰণ, প্ৰত্যেকখন চৰকাৰে কিন্তু আমাক কেৱল ভোট বেংক হিচাপত ব্যৱহাৰ কৰা আপোনালোকে দেখিবলৈ পাইছে। এইবাৰ আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাই এটা কথা স্পষ্ট আকাৰে কৈছোঁ, 26ৰ বিধানসভা ইলেকশ্যনৰ আগত যদি কোচ ৰাজবংশী ভূমিপুত্ৰসকলক যদি আমাক বাচি থকাৰ যিখিনি পদ যদি এই প্ৰশস্ত যদি নকৰে, তেতিয়াহ'লে কিন্তু কোচ ৰাজবংশী ছাত্ৰ সন্থাই এইখন চৰকাৰক কিন্তু দলিয়াই দিয়াৰ ব্যৱস্থা কিন্তু কোচ ৰাজবংশী ছাত্ৰ সন্থাই কৰিব। তাৰ কাৰণতে যিহেতু BTAD ইলেকশ্যন সমাগত, এই BTAD ইলেকশ্যন সমাগত, এই BTAD ইলেকশ্যনত যাতে আজি কোচ ৰাজবংশীসকল ভূমিপুত্ৰ হোৱাৰ পিছত যিহেতু আমাক BTAD অঞ্চলত আমাক ৰাজনৈতিকভাৱে পংগু কৰা হৈছে, কিন্তু পংগু কৰা হোৱাৰ পিছতো যিকেইটা মুকলি যিকেইটা সমষ্টি আছে, সেইকেইটা সমষ্টিটো কিন্তু আমাক এনেধৰণৰ লজ্জাত পেলাই, যাৰ কাৰণে আমি খুব দুখেৰে আমি এটা কথা ক'ব আহিছোঁ, কোচ ৰাজবংশী সমাজ এইবাৰ খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপত আমি ভোট প্ৰদান কৰা হ'ব। আমাক প্ৰত্যেকটো ৰাজনৈতিক দলক এটা কথা ক'ব বিচাৰিছোঁ, লগতে অসম চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে যদি সঁচাকৈ জাতি মাটি ভেটিৰ কথা কোৱা যদি চৰকাৰ হয়, তেতিয়াহ'লে আপোনালোকে প্ৰত্যেকটো সমষ্টিত খিলঞ্জীয়া ভূমিপুত্ৰসকলক যাতে লাজত নপৰে, আমি যাতে ভালভাৱে যাতে ভোট প্ৰদান কৰিব পাৰোঁ, তাৰ ব্যৱস্থা যাতে সঠিক ৰূপত কৰিব পাৰে, তাৰ কাৰণে খিলঞ্জীয়া ভূমিপুত্ৰসকলক টিকেট দিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে বিশেষকৈ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এটাই দাবী, যি পৰিষদীয় নিৰ্বাচন BTR হ'ব, তাতে ফকিৰাগাৰাম, আমাৰ গুমা, তাৰপিছত থুৰিবাৰী আৰু মথনগুৰি, এইকেইটা সমষ্টি যিহেতু কোচ ৰাজবংশী জিকা চান্স বহুতো আছে, এইকেইটা সমষ্টিত এইবাৰ কোচ ৰাজবংশীসকলক ভোট দিব লাগিব। আপোনালোকে গম পাইছে, অসমত দুলীয়াজানত যিটো ঘটনা ঘটিলে, সেই ঘটনাৰ কথা আমি চৰ্চা কৰাৰ প্ৰয়োজন আহি পৰিছে। আপোনালোকে চাওক, বিজেপি চৰকাৰ হোৱাৰ পিছত যেতিয়া অশোক সিংঘাল অসমৰ মন্ত্ৰী পালে, মন্ত্ৰী পোৱাৰ পিছত কিন্তু এই 4 বছৰত কিন্তু অসমত কোনটো প্ৰান্তত আজি খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ হোৱা নাই, তাক লৈ কিন্তু আমাৰ আলোচনা কৰাৰ প্ৰয়োজন আছে। তাৰ কাৰণে খিলঞ্জীয়া বিভিন্ন দল সংগঠন আমি একত্ৰিত হৈ আমি আগবাঢ়িব লাগে। আমি লাজ পাওঁ, কেতিয়াও আমি এনেকুৱা এটা পৰিৱেশ আহি পাইছে, সেই পৰিৱেশৰ মাজত আমি অখিলঞ্জীয়া মানুহক আমি ভোট প্ৰদান কৰিব লগাত পৰি গৈছে। আমাৰ কোচ ৰাজবংশীসকল ৰাজনৈতিকভাৱে সচেতন নোহোৱা কাৰণত আমাৰ যিবিলাক ৰাজনৈতিকভাৱে আমি আগ নবঢ়াৰ কাৰণত বিভিন্ন ৰাজনৈতিক দলৰ কিন্তু নেতৃত্বসকলে কিন্তু চাল চতুৰাৰিলে আমাৰ কিন্তু কোচ ৰাজবংশীসকলৰ ভোট লোৱাৰ কাৰণে একটা পৰিৱেশ ৰচনা কৰে। আমাৰ কোচ ৰাজবংশীসকলক যিটো আমাৰ ভোটৰ পেটাৰ্ণ, সেইটো কিন্তু চেঞ্জ কৰা হৈছে ৰাজনৈতিক প্ৰতিনিধিয়ে। আমাৰ কোচ ৰাজবংশীসকলৰ যিটো ভোট,
সেই ভোটক কিন্তু তিনিটা ভাগত ভাগ কৰিছে আজি বিভিন্ন ৰাজনৈতিক দলৰ নিজৰ স্বাৰ্থৰ কাৰণে মানে ভাগ কৰা আমি দেখিবলৈ পাইছোঁ। আজি ফকিৰাগাৰাম অঞ্চলত চাওক, এই অঞ্চলৰ কোচ ৰাজবংশীসকল বৃহত্তৰ মানে ভোট আছে, থকাৰ পিছত আজি কোচ ৰাজবংশীসকলৰ ভোটবিলাক কিন্তু তিনিটা ভাগত ভাগ কৰা হৈছে। কোনোবা কোচ ৰাজবংশীসকলক বেংগলী সজাইছে, কাৰোবাক আজি কোচ ৰাজবংশী হিচাপত সজাইছে, কোচ ৰাজবংশীৰ মানুহে কোনোবা এজনক অসমীয়া সজোৱা হৈছে। কিন্তু এই ধৰণৰ ভোট বিভাজন দেখুৱাই আমাৰ মাজত আমাক কেৱল প্ৰতাৰণা প্ৰবঞ্চনা কৰাৰ যি প্ৰৱণতা, এই প্ৰৱণতাটো শেষ হ'ব লাগে আৰু প্ৰত্যেকটো কোচ ৰাজবংশী অঞ্চলত কোচ ৰাজবংশী প্ৰতিনিধি দিয়াৰ কাৰণত আমি আহ্বান জনাইছোঁ। কাৰণ অখিলঞ্জীয়া মানুহ ভোট প্ৰদান কৰিলে দুলীয়াজানত যি ঘটনা ঘটিছে এই ঘটনা কিন্তু ইয়াতো নঘটিব বুলি আমি ক'ব নোৱাৰোঁ। কাৰণ এইখন চৰকাৰত এজন অশোক সিংঘাল থকাৰ পিছত আজি অসমত যদি খিলঞ্জীয়াৰ ওপৰত ইমান অন্যায় অত্যাচাৰ চলি আছে, কিন্তু এইখন চৰকাৰত ৯৯জন অশোক সিংঘাল আমাৰ থকাৰ পিছতো আমি কিয় সুৰক্ষিত নহয়? সেইটো সুৰক্ষিত আমি হ'ব লাগিছিল। কিন্তু আজি চাওক, দুলীয়াজানত যিটো ঘটনা ঘটাৰ পিছতে প্ৰাক্তন AKRSUৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক যিটো হেণ্ডকাপ লগাই এটা পৰিৱেশ আনিলে, খুব দুৰ্ভাগ্যজনক কথা। এনেকুৱা পৰিৱেশ যি ইয়াতো নানিব বুলি আমি কেনেকৈ ক'ব পাৰিম? সেইকাৰণে এইখন চৰকাৰৰ প্ৰতি আমাৰ আস্থা ভৰসা নোহোৱা হৈ গৈছে। তাৰ কাৰণে আপোনালোকে যদি সঁচা অৰ্থত খিলঞ্জীয়া ভূমিপুত্ৰক যদি সুৰক্ষা প্ৰদান কৰিব বিচাৰিছে, তেতিয়াহ'লে কোচ ৰাজবংশীসকলক যিটো ভূমিপুত্ৰ খিলঞ্জীয়া হয়, ভূমিপুত্ৰ খিলঞ্জীয়াসকলক সুৰক্ষা প্ৰদান কৰাৰ কাৰণত আগভাগ লোৱাৰ কাৰণত আমি আহ্বান জনাইছোঁ। আমি বিশেষকৈ BTAD যি ইলেকশ্যন হ'ব, BTAD ইলেকশ্যনত যদি কোচ ৰাজবংশীসকলক ফকিৰাগাৰাম, আমাৰ ধুৰিবাৰী, মথনগুৰি, গুমা এইকেইটা অঞ্চল যদি কোচ ৰাজবংশীসকলক যদি প্ৰাৰ্থিত্ব প্ৰদান নকৰে, তেতিয়াহ'লে কিন্তু আমি কোচ ৰাজবংশীসকল এইবাৰ অখিলঞ্জীয়া মানুহক আমি ভোট প্ৰদান কৰাৰ কাৰণে আমি বঞ্চিত হৈ থাকিম। কাৰণ আমি দেখিবলৈ পাইছোঁ খিলঞ্জীয়া মানুহ অসমত আমাৰ আজি স্থান নোহোৱা হৈছে, আমাৰ অসমতে আমাৰ আজি ভাবুকি অহা হৈছে। আমি যদি এনেকৈ যদি আমি চলি থাকোঁ, তেতিয়াহ'লে কিন্তু প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিশেষ হৈ যোৱাৰ পথাৰত আহি যাব। কেৱল ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী কৰিলে আমাৰ মনবিলাকো যদি ইণ্ডাষ্ট্ৰিয়েল কৰি দিয়ে, তেতিয়াহ'লে কিন্তু মানুহ থকা সমাজ নাথাকে। আমি মানুহ থকা সমাজখন বিচাৰিছোঁ, যি সমাজত আমি পূৰ্বৰ পৰা বিভিন্ন জাতি জনগোষ্ঠী আমি একেলগে মিলি আমি শক্তিশালী ৰূপত আমি এখন সমাজ প্ৰতিষ্ঠা কৰি যেনেকৈ আছিলোঁ, তেনেকৈ আমি শক্তিশালী সমাজখন আমি বিচাৰোঁ। এতিয়া আমাৰ সমাজখন আমি সুসংগঠিতভাৱে যদি ৰাখিব লাগে, তেতিয়াহ'লে আমাৰ জনপ্ৰতিনিধি যদি নাথাকে, বাহিৰৰ পৰা যদি জনপ্ৰতিনিধি আমি যদি হাইজেক কৰি আনিব সিহঁতক যদি হয়, তেতিয়াহ'লে আমাৰ সমাজখন কেনেকৈ থাকিব? আমি খুব চিন্তিত হোৱাৰ কাৰণে আজি কোচ ৰাজবংশী সমাজ থানবাদ নহওক, কোচ ৰাজবংশীসকলৰ লগতে অসমত থকা ভূমিপুত্ৰ খিলঞ্জীয়াসকল থানবাদ নোহোৱাৰ কাৰণে আজি ভূমিপুত্ৰ খিলঞ্জীয়াসকল শংকিত যাতে হ'ব লগা নহয়, তাৰ কাৰণে প্ৰত্যেকটো নিৰ্বাচনত খিলঞ্জীয়া ভূমিপুত্ৰসকলক আগস্থান দিয়াৰ কাৰণত প্ৰত্যেকটো ৰাজনৈতিক দলক আমি আহ্বান জনাইছোঁ। আমাৰ যদি ভূমিপুত্ৰ খিলঞ্জীয়াসকলক যদি ৰাজনৈতিকভাৱে যদি আগবঢ়াই হয়, তেতিয়াহ'লে কিন্তু এই ছাত্ৰত প্ৰত্যেকখন জিলাত যি ধৰণে খিলঞ্জীয়াৰ ওপৰত অন্যায় অত্যাচাৰ চলি আছে, এই ধৰণৰ কিন্তু অন্যায় অত্যাচাৰ প্ৰত্যেকটো ক্ষেত্ৰত আহি পৰিব, ঠাইত আহিব। আমি খিলঞ্জীয়া মানুহ এদিন ঘৰ বাৰী এৰি আমি বেলেগত যাব লগা পৰিৱেশ আহিব পাৰে। তাৰ কাৰণতে আৰু অসমৰ আৰক্ষী বিষয়াসকলক মই এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ, শংকৰজ্যোতি বৰুৱাৰ যিটো এটা তেল ডিপুত কাজিয়া পেচাল লৈ খিলঞ্জীয়া এজন জাতীয়তাবাদী লিডাৰক যি ধৰণে হেণ্ডকাপ লগাই চোৰৰ দৰে তাক লৈ যোৱা হ'ল, যদি সঁচা অৰ্থত যদি এই অসম চৰকাৰৰ যদি ইমান যদি শক্তি আছে, তেতিয়াহ'লে প্ৰত্যেকটো অঞ্চলত কোচ ৰাজবংশীকে আদি কৰি যিমান খিলঞ্জীয়া মানুহৰ মাটি বাৰী কিন্তু আজি অখিলঞ্জীয়া মানুহে মানে হস্তক্ষেপ কৰি আছে। সেইবোৰ কিন্তু আজি 10 বছৰ 15 বছৰকৈ কেছ চলি আছে, কিন্তু আমাৰ মানুহখিনি আজি তাতে কোনো আজি পৰ্যন্ত মানে নিজৰ ভূমিখিনি ঘূৰাই অনাৰ কাৰণে যিখিনি মানে সহযোগিতা পাব লগা আছিলে, আজি পৰ্যন্ত পোৱা নাই। যদি আপোনালোকে ভালভাৱে যদি খিলঞ্জীয়াৰ পক্ষতে আছে, তেতিয়া এই ধৰণৰ কাম কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে এটা কথা ক'ব বিচাৰিছোঁ, আজি এজন অশোক সিংঘাল অসম চৰকাৰৰ মন্ত্ৰী হোৱাৰ পিছত আজি যি ধৰণৰ অখিলঞ্জীয়া মানুহখিনিৰ আজি ইউপিৰ পৰা আৰম্ভ কৰি নাইজাৰ পৰা যি ধৰণে কাৰোবাৰ ফোনত আহিলে আমাৰ মানুহক হেণ্ডকাপ লগোৱা পৰিৱেশ আহি পৰিছে। অসমত ইমান অশোক সিংঘালখিনি থকাৰ পিছত আমি কিয় সুৰক্ষিত নহয়? সেইকাৰণে অসমৰ বিভিন্ন থলুৱা ভূমিপুত্ৰ খিলঞ্জীয়াসকল আমি একত্ৰিত হৈ আগবাঢ়িব লাগে। আৰু এটা কথা আমি স্পষ্ট আকাৰে কৈছোঁ, ফকিৰাগাৰাম, গুমা, থুৰিবাৰী আৰু মথনগুৰি এইকেইটা সমষ্টি যদি কোচ ৰাজবংশীসকলক যদি
আমাৰ যদি টিকেট প্ৰদান কৰা নহয় যিকোনো ৰাজনৈতিক দলে তেতিয়াহ'লে কিন্তু আমাৰ যি মনত যি ক্ষোভ সেই ক্ষোভৰ যি উদ্গীৰণ হ'ব সেই উদ্গীৰণত কিন্তু প্ৰত্যেকখন চৰকাৰে তাৰ ফল পাব তাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ আজি ৰাজনৈতিকভাৱে সজাগ সচেতন কৰা কাৰণত জাতি জনগণনা সঠিক পথত হোৱা কাৰণত আমি প্ৰত্যেক কোচ ৰাজবংশীৰ ঘৰত সোমোৱাৰ কাৰণে আমি পৰিৱেশ ৰচনা কৰিব ওলাইছোঁ তাৰ কাৰণে অহা 26 তাৰিখে কোকৰাঝাৰত এখন আমাৰ বৈঠক অনুষ্ঠিত কৰা হ'ব সেই বৈঠকত প্ৰাক্তন AKRSU বৌদ্ধিক মহল সচেতন মহল গোটেই আমাৰ যিমান কোচ ৰাজবংশীৰ মানুহ আছে প্ৰত্যেকক আমি আমন্ত্ৰণ জনাম এই কোচ ৰাজবংশীসকল নিজৰ পৰিচয় যাতে আমি গৌৰৱে দিব পাৰোঁ আৰু কোনো ৰাজনৈতিক লিডাৰে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে যাতে আমাৰ সমাজখনক যাতে ভাগ কৰিব নোৱাৰে তাৰ কাৰণে সজাগ সচেতন হোৱাৰ কাৰণত 26 তাৰিখে কোকৰাঝাৰত এখন আমি সভা অনুষ্ঠিত কৰিছোঁ আপোনালোকৰ যদি সেই সভাত কোচ ৰাজবংশীসকলক সচেতন ব্যক্তিসকলক কোচ ৰাইজক এইখন সভাত মানে উপস্থিত থকাৰ কাৰণত আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ চাওক আমাৰ কথা হৈছে কি আমি প্ৰত্যেকটো দলৰ পৰাই বিচাৰিছোঁ কাৰণ এটা কথা হৈছে কি যদি আজি ফকিৰাগাৰাম অঞ্চল হৈছে কোচ ৰাজবংশী অধ্যুষিত অঞ্চল ইয়াত শক্তি আশ্ৰম বোলা আমাৰ ঐতিহ্য এটা জাগা এই অঞ্চলত যদি আমি খিলঞ্জীয়াসকলে যদি অখিলঞ্জীয়া মানুহ যদি ভোট প্ৰদান কৰিব লগা হয় কিমান দুখজনক কথা আপোনালোকে চিন্তা কৰক আমি বিচাৰিছোঁ ভূমিপুত্ৰ খিলঞ্জীয়াকে ভোট প্ৰদান কৰিব লাগে ভূমিপুত্ৰই যদি ভূমিপুত্ৰসকলক যদি ভোট প্ৰদান কৰিব নোৱাৰে তেতিয়াহ'লে এই দুলীয়াজানত যিটো ঘটনা ঘটিলে প্ৰত্যেকটো ঘৰে ঘৰে এই ঘটনা ঘটিব তাৰ কাৰণতে আমি আগজাননী যিটো পোৱা হৈছে সকলোৱে সজাগ সচেতন হৈ আমি আগবাঢ়িম বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলৰ যি জনজাতিকৰণ আৰু কমলাপুৰ ৰাজ্যৰ যি দাবী এই দাবী দুটা লৈ যদি আলোচনা নহয় আৰু কোচ ৰাজবংশীসকলক যদি জনজাতিকৰণ কৰা নহয় তেতিয়াহ'লে কিন্তু এইখন চৰকাৰৰ এগেইনষ্টত যোৱাৰ কাৰণত আমি যিকোনো পথ লোৱাৰ কাৰণত আমি কিন্তু কোচ ৰাজবংশী ৰাইজ আমি সজাগ সচেতন হৈ আছোঁ চাওক আমি এটা কথা কৈছোঁ কি আমি খিলঞ্জীয়াসকলক আমি বিচাৰিছোঁ আজি অৰূপদেৱ ধৰিলে ইমান দিন ৰাইজে গম পালে অৰূপদেৱ আমাৰ কোচ ৰাজবংশীসকলৰ সমাজৰ বিষয়ে কি গম পায় একো গম নাপায় কোনোবা এখন সমাজৰ কোনোবা এখন মিটিঙত গৈ নিজৰ কথা তোমৰাও বাংলাদেশী আমরাও বাংলাদেশী এই ধৰণৰ যদি কথা কোৱা মানে কি বুজায় কোচ ৰাজবংশীসকলে তাক ভোট দি জিকাইছিল ভোট দি আমাক ইনচাল্ট কৰা হ'ল আমি তেনেধৰণৰ আমি ইনচাল্ট কৰাটো আমি নিবিচাৰোঁ আমি বিচাৰোঁ কোচ ৰাজবংশীসকল বা খিলঞ্জীয়া ভূমিপুত্ৰসকল যেনেকৈ আছে তেনেকৈ আমাৰ সমাজখন শক্তিশালী ৰূপত থকাটো আমি বিচাৰোঁ কোনোবাই যদি আমাৰ ভোট লৈ আমাৰ আবেগ অনুভূতিক লৈ যদি কোনোবাই যদি ৰাজনীতি কৰিব বিচাৰে তেতিয়াহ'লে তাক আমি কেতিয়াও ৰাজনীতি কৰিব এতিয়া আৰু নিদিওঁ আমাৰ আবেগ অনুভূতিক লৈ কোনেও খেলা কৰিব নোৱাৰিব তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আমাৰ অনুভূতিক লৈ যদি কোনোবাই শ্ৰদ্ধা কৰি যদি আগবাঢ়ি সেইটো বেলেগ কথা আমি দেখিবলৈ পাৰোঁ অৰূপদেৱ 5 বছৰ হৈ গ'ল আজি কোচ ৰাজবংশীসকলৰ কাৰণে কি কৰিছে কোনোবা এটা অনুষ্ঠানত গৈ পইচা লৈছে লোৱাৰ পিছত আমাৰ সমাজখন বিচলিতহে কৰিছে আমিতো ভাল ৰূপত কোচ ৰাজবংশী সমাজখন অধিক শক্তিশালী কৰিব লাগে বুলি ক'ত কৈছে তেনেধৰণৰ মন্তব্য আজি 4-5 আমি একো শুনাই নাপালোঁ তাৰ কাৰণে আমি বিচাৰিছোঁ আমি আগৰ যি স্বাভিমানী জাতি হিচাপে বাচি থাকিব বিচাৰিছোঁ আমাৰ সমাজখন যাতে কোনেও টান বান কৰিব নোৱাৰে সেইখন সমাজ আমাৰ শক্তিশালী সমাজখন আমি ঘূৰাই বিচাৰিছোঁ তাৰ কাৰণে আমাৰ সমাজখন নিজে যিহেতু শক্তিশালী কৰাৰ কাৰণে আমাৰ নিজা প্ৰতিনিধি আমাক লাগে ইয়াত বিজেপিয়ে হওক যি হওক তাৰ কাৰণতে আমি প্ৰত্যেকটো ৰাজনৈতিক দলক যিকেইটা আমি অপেন সিট আছে এইকেইটা সিটত যদি আমি নাপাওঁ তেতিয়াহ'লে কোচ ৰাজবংশী সমাজে তাৰ উত্তৰ দিব ক্ষোভ আপোনালোকে গম পাইছে প্ৰতিটো ঘৰে ঘৰে আপোনালোকে যদি যায় তেতিয়াহ'লে আমাৰ কোচ ৰাজবংশী সমাজৰ যিটো ক্ষোভ সেই ক্ষোভটো গম পাব বিশেষকৈ আমি এটা কথা ক'ব বিচাৰিছোঁ যিকোনো ৰাজনৈতিক লিডাৰে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণত আমাৰ সমাজখন আপোনালোকে টান বান কৰিব নিবিচাৰিব আমাৰ কোচ ৰাজবংশী সমাজখনক 3টা ভাগত ভাগ কৰে এই ৰাজনৈতিক ধুৰন্ধৰ লিডাৰসকলে কোচ ৰাজবংশীসকলক কোনোবা এটা পাৰ্টত বঙালী সজায় কোনোবা এটা পাৰ্টত আমাক অসমীয়া সজায় কোনোবা এটা পাৰ্টত আমাক কোচ ৰাজবংশী কিয় আমি আপোনালোকক জনপ্ৰতিনিধি বনোৱাৰ পিছত আমি আপোনালোকে আমাক 3 টুকুৰা কৰিব বিচাৰে আমি কেনেকৈ সহ্য কৰিব পাৰোঁ সেইকাৰণে কোচ ৰাজবংশী সমাজসকল সজাগ সচেতন হ'বৰ হ'ল কোনো ৰাজনৈতিক লিডাৰৰ শ্ৰুতলিপি মতে আপোনালোকে কথা নুশুনিব নিজৰ কথা নিজে যদি আমি কাম নকৰোঁ হাতে কামে যদি কৰা নহয় কোনো দল কোনো ৰাজনৈতিক দলে আমাক কেতিয়াও আগবঢ়াই লৈ নাযায় সেইকাৰণে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে প্ৰাক্তন AKRSUসকল বিভিন্ন বুদ্ধিজীৱীসকলক লৈ আমি প্ৰত্যেকখন জিলাই ৰাইজক সজাগ সচেতন কৰাৰ কাৰণে আমি সভা অনুষ্ঠিত কৰা হ'ব
ঘৰে ঘৰে যোৱা হ'ব, ঘৰত বুজোৱা হ'ব। আজি চৰকাৰে যি অৰুণোদয় আঁচনি দিয়া আছে, যিকেইটা আমাক চৰকাৰী আঁচনি প্ৰদান কৰিছে, সেই আঁচনি পোৱাৰ কাৰণত যে আমি যিকোনো চৰকাৰৰ যি পক্ষত থাকি যে ভোট প্ৰদান কৰিব লাগে সেইটো নহয়। আজি প্ৰমোদ বৰাই যদি কিবা আঁচনি দিছে, প্ৰমোদ বৰাক যে আমি ভোট দিব লাগিব সেইটো কথা নুবুজায়। অসমৰ বিজেপি চৰকাৰে যিকেইটা আঁচনি দিছে, সেইকেইটা আঁচনি লোৱাৰ পিছত যে আমি যে সিহঁতক ভোট দিব লাগিব বুলি সেইটো কথা নহয়। সেইটো আমাৰ প্ৰাপ্য অধিকাৰ, সেইটো আমি পাবই লাগিব, আমাক দিবই লাগিব। কিন্তু ভোট আমি কেনেকৈ প্ৰদান কৰিম? আমাৰ সমাজখন যোনে থান বান কৰিব নিবিচাৰিব, আমাক যদি আজি শক্তিশালী ৰূপত কোচ ৰাজবংশী ভূমিপুত্ৰসকলক যাৱজ্জীৱনলৈকে আমাক থকাৰ যদি পৰিৱেশ সৃষ্টি কৰিব পাৰিব, তেনেকুৱা এটা দলকে আমি ভোট প্ৰদান কৰিম। তাৰ কাৰণে আমি খিলঞ্জীয়া মানুহ এইবাৰ খিলঞ্জীয়া মানুহকে ভোট প্ৰদান কৰাৰ এই শ্লোগান লৈ ৰাইজৰ মাজত সোমাম। আৰু BTAD ইলেকশ্যনত কোচ ৰাজবংশীসকলক যদি টিকেটৰ পৰা প্ৰত্যেকটো ৰাজনৈতিক দলে যদি আমাক ডিপ্ৰাইভ কৰে, তেতিয়াহ'লে তাৰ আমাৰ মাজত যি ক্ষোভ হ'ব, সেই ক্ষোভৰ বহিঃপ্ৰকাশ ইলেকশ্যনৰ আগতে হৈ যাব, আপোনালোকে গম পাব। 11 মাহ কোনো আন্দোলন নকৰিলোঁ। আজি বলৰাম বৰ্মন গ্ৰুপে AKRSU একত্ৰিতকৰণৰ কাৰণে শক্তি আশ্ৰমত যি সভা অনুষ্ঠিত কৰা আছিলে, সেই সভাত আমি অংশগ্ৰহণ কৰাৰ কাৰণে আগভাগ লৈছিলোঁ। গোটেই আমাৰ জিলা কমিটি হোৱাৰ কাৰণে আমি ৰুম পৰ্যন্ত আমি ঠিক কৰিছিলোঁ। কৰাৰ পিছত আমাক যেতিয়া একত্ৰিতকৰণ কমিটিৰ এজন আহ্বায়কে আমাক ৰাতি 10টা বজাত যেতিয়া মেছেজটো দিলে, তেতিয়া আমি খুব দুখ পাইছিলোঁ। দুখেৰে আমি এই কথাটো কৈছিলোঁ, এইটো ৰাজনীতিকৰণ কৰিব নালাগে। আজি AKRSUক একত্ৰিতকৰণক লৈ যদি কোনোবাই ৰাজনীতিকৰণ কৰে, তেতিয়াহ'লে সেই ৰাজনীতিকৰণৰ ফল সেই মানুহখিনিয়ে পাব। আমি একত্ৰিতকৰণৰ কাৰণে আমি ৰেডি আছোঁ। বাকীবিলাকে যিটো কৈ আছে 9টা গ্ৰুপ অমুক তাৰিখে হ'ব, এতিয়া আমাৰ স্পষ্ট কথা, একত্ৰিতকৰণৰ কাৰণে একত্ৰিতকৰণৰ শব্দৰ জৰিয়তে আমাৰ সমাজখন যাতে কোনেও থান বান কৰিব নোৱাৰে, শক্তিশালী ৰূপত কোচ ৰাজবংশীসকল ৰাজনৈতিকভাৱে এইবাৰ উত্থান হোৱাৰ কাৰণত যি আমাৰ প্ৰক্ৰিয়া হাতত লৈছোঁ, সেইটো কোনোবাই নহ'লে কোনোবাই আগবঢ়াই লৈ যাবই লাগিব। আমি কেৱল বেলেগক লিডাৰ বনাই বাৰে বাৰে আমি প্ৰতাৰণা প্ৰবঞ্চনাত যি বলি হৈছোঁ, সেইটোৰ কাৰণে আমি শিক্ষা আমি লৈছোঁ। যাৰ কাৰণে একত্ৰিতকৰণৰ নামত যাতে পুনৰ যাতে আমাৰ মাজত বিভাজন আনিব নোৱাৰে, তাৰ কাৰণে ৰাইজকো সজাগ সচেতন হোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। 23 তাৰিখে এখন বৈঠক দিয়াৰ কথা কৈছিল, কাৰণ তাতে আমি 10টা গ্ৰুপ এটা হোৱাৰ কথা আমাক কৈছিলে। 10টা গ্ৰুপ এটা হোৱাৰ কথা কোৱাৰ কাৰণত আমাক কেৱল বলৰাম বৰ্মন গ্ৰুপে হোৱাৰ কাৰণে আমি ৰেডি আছিলোঁ, সেইটো বুজায়। কিন্তু যদি 9টা গ্ৰুপে এটা গ্ৰুপক মানে যাব নালাগে কোৱাৰ কাৰণত যদি তেখেতসকলে যদি একেলগে বৈঠক কৰিব পাৰে, একেলগে আহি একত্ৰিতকৰণ কৰাৰ আপত্তিটো ক'ত থাকে? মই সেই বস্তুটো তাতে কোনো সূত্ৰ বিচাৰি পোৱা নাই। আৰু লগতে যি 9টা গ্ৰুপৰ কথা কৈ আছে, মোক বহুজনে ফোন কৰিছে, কোনো 9টা গ্ৰুপ সিহঁতৰ লগত আছেনে নাই মই গম নাপাওঁ। মই সেইকাৰণে আপোনালোকৰ যদি এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ, আমি একত্ৰিতকৰণৰ সভাত আৰু আমি উপস্থিত নাথাকিম। একত্ৰিতকৰণ 9টা গ্ৰুপ যেদিনা একেলগে এটা জায়গাত উপস্থিত হৈ একত্ৰিতকৰণ ক'ব বুলি যেতিয়া থিৰাং কৰিব, তেতিয়াহে আমি তাতে অংশগ্ৰহণ কৰি আমি একত্ৰিতকৰণ হ'ম। কাৰণ বাৰে বাৰে আমি আলোচনা কৰি তাতে চাহ খাই অহা আমাৰ আৰু সেই পৰিৱেশটো নাই। আমি 11 মাহ এই কষ্ট কৰিলোঁ। জাতিক আৰু প্ৰতাৰণা প্ৰবঞ্চনা কৰাৰ এটা থল থাকে, যিটো মানে বিনষ্ট কৰা এটা পৰিৱেশ আনিছে, তাত আৰু আমি সেইখন সভাত আমি উপস্থিত নাথাকিম। যদি একত্ৰিতকৰণ সঁচাকৈ হয়, তেতিয়াহ'লে সেইখন সভাত আমি দলে বলে আমি গোটেই সংগঠনটোৱে আমি তাতে আহি অংশগ্ৰহণ কৰিম। এটা ভাল ঘোষণা। বঙাইগাঁও মেডিটেক এলাইড হেল্থ ইনষ্টিটিউটৰ 2025 আৰু 26 বছৰৰ DMLT লেবৰেটৰী টেকনিচিয়ান, এক্স-ৰে এণ্ড ইমেজিং টেকনিচিয়ান, ECG টেকনিচিয়ান, ফাৰ্মাচী এছিষ্টেণ্ট, ডেণ্টেল হাইজিনিষ্ট, ইমাৰ্জেঞ্চি টেকনিচিয়ান আৰু নাৰ্ছিং কেয়াৰ এছিষ্টেণ্ট কোৰ্চৰ নামভৰ্তি কৰাটো এতিয়া চলি আছে। নামভৰ্তি কৰাৰ বিষয়ৰ বাবে জানিবলৈ ব্যক্তিসকলে 9395558676 নম্বৰত যোগাযোগ কৰিব পাৰিব। मोनसे गोजोनथाव फोसावथाय बङाइगाव मेडिटेक एलाइड हेल्थ इन्स्टिट्यूटआव इंराजि बोसोर 2025-26 मायथाइनि थाखाय DMLT लेबोरेटरी टेक्निशियन, एक्स-रे एंड इमेजिंग टेक्निशियन, ECG टेक्निशियन, फार्मासी एसिस्टेंट, डेंटल हाइजिनिस्ट, इमार्जेंसी टेक्निशियन आरो नार्सिं केयर एसिस्टेंट कोर्सनि मुं थिसननाया सोलिगासिनो दङ। मुं थिसननायनि सोमोन्दै सुलाद लानो थाखाय 9395558676 नाम्बाराव फोनांजाब खालामनो हागोन।